এটা মৰম লগা ভিডিঅ' ছ'চিয়েল মিডিয়াত সকলোৰে মন জয় কৰিছে। क्या हो रहा है ये? आटा लगा दी। দৃশ্যটোত দেখা গৈছে এগৰাকী কণমানি ছোৱালীয়ে আটা মাৰি আছে। কণমানি ছোৱালীজনীয়ে ৰুটি বনাবৰ বাবে আটা মাৰাত মাকক সহায় কৰি আছে। এগৰাকী আত্মীয় তাইক প্ৰশ্ন কৰিছিল কি কৰি আছা বুলি। উত্তৰত কণমানিজনীয়ে স্পষ্টকৈ ক'লে আটা মাৰি আছো। কোনে কামটো কৰিবলৈ দিছে বুলি সোধাত তাই লগে লগে উত্তৰ সলনি কৰে। তাই প্ৰথমতে মাছীয়ে বুলি ক'লে, তাৰ পাছত মাকে কামটো কৰিবলৈ দিছে বুলি কয়। আজিকালিৰ ল'ৰা ছোৱালীবোৰ কিমান চতুৰ হৈছে ভাবকচোন। এই কণমানিজনীৰ মৰম লগা কথা আৰু প্ৰচেষ্টাই সকলোকে আচৰিত কৰি তুলিছে। দৰ্শকে তাইৰ স্বাৱলম্বী প্ৰচেষ্টাক লৈ যথেষ্ট প্ৰশংসা কৰিছে। এই কণমানিজনীৰ ভিডিঅ'টো চাই আপোনাৰ কি অনুভৱ হৈছে কমেণ্টত জনাওক আপোনাৰ মতামত। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি আন 10 জনক দেখুৱাৰ সুযোগ কৰি দিয়ক। লগতে আমাৰ নিউজ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব। এই নিউজ চেনেলটোৰ পৰা আপোনাৰ বহুতো সহায় হ'ব পাৰে, গতিকে চেনেলটো এতিয়াই ফলো কৰি দিয়ক আৰু ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। आटा लगा दी। किसने बोला आपको लगाने के लिए? मासी। मासी ने बोला? मम्मी। मम्मी ने काम बताया आपको? क्या बोले मम्मी? आटा लगा लो। ऐसे बोलो? नहीं लगाना आपको, छोड़ो। मीरा छोड़ दो। नहीं तो लगा लिया ना, लग गया आटा। नहीं और कितना लगाओगे? और लगा लो। और कितना बन लगाओ? रहा। हाँ, हाँ, आटा बन गया। आटा बन रहा है। बस करो नीरा, बस करो, हो गया। ले जाओ नहीं 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 नीरा, बस कर बेटा, इनफ।